অলৰেডি ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত আমাৰ দলৰ চৰকাৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আমি সকলো দিশতে কোনো সংখ্যালঘু বুলি এটা বেলেগকে নহয়, অসমত প্ৰত্যেকটো ক্ষেত্ৰতে শিক্ষাই হওক, স্বাস্থ্যই হওক, ৰাস্তা ঘাটেই হওক, প্ৰত্যেকটো ক্ষেত্ৰতে আৰ্থসামাজিক ক্ষেত্ৰতে হওক পৰিৱৰ্তনৰ কাৰণে সকলো মানুহক একেলগে এটা দিশত লৈ যোৱাৰ চেষ্টা আমাৰ চৰকাৰখনে কৰি আছে। আৰু মই ভাবোঁ যে ইয়াত চামগুৰি বঞ্চিতহে হ'ব। চামগুৰি ৰাইজ যদি চৰকাৰৰ লগত থাকে, মই ভাবোঁ ইয়াতকৈ বেছি ভাল হ'ব উন্নয়নৰ ক্ষেত্ৰত, আঁচনিৰ ক্ষেত্ৰত, আৰু চৰকাৰখনৰ যিসমূহ সুদূৰ প্ৰসাৰী যিসমূহ আঁচনি আছে, এই আঁচনিসমূহে চামগুৰিবাসী ৰাইজক সামৰি ল'ব। কংগ্ৰেছে এটা কথা অভিযোগ উত্থাপন কৰি ঘূৰি ফুৰিছে, বিজেপিয়ে এইবাৰ চামগুৰিত ভয় ভাবুকিৰ ৰাজনীতি কৰিছে, গতিকে এই সন্দৰ্ভত আপোনাৰ প্ৰতিক্ৰিয়া কি? বিজেপিয়ে ভয় ভাবুকি এতিয়াও নিদিয়ে, আগতেও দিয়া নাছিলে, ভৱিষ্যতেও নিদিয়ে। ভয় ভাবুকিৰ ৰাজনীতি কংগ্ৰেছে কৰে। 2016 যেতিয়া মই নিৰ্বাচন খেলিছিলোঁ, ইয়াৰ মোৰ গাড়ীলৈ পাথৰ কোনে মাৰিছিলে? তেতিয়া কাৰ চৰকাৰ আছিলে? কংগ্ৰেছৰ চৰকাৰ আছিলে। কংগ্ৰেছৰ চৰকাৰেহে পাথৰবাজি, কংগ্ৰেছৰ চৰকাৰেহে গাড়ী ভাঙা ৰাজনীতি, পুলিচক অপপ্ৰয়োগ কৰা ৰাজনীতি, এইবিলাক কংগ্ৰেছৰ দিনত হয়। ভাৰতীয় জনতা পাৰ্টিৰ দিনতো তেনেকুৱা কমপ্লেইন আজিলৈকে হোৱা নাই। ইমানকেইটা ইলেকশ্যন হ'ল, 2016ৰ পাছত অসমত যিমানখিনি নিৰ্বাচন হ'ল, কোনটো নিৰ্বাচনী হিংসা আপুনি দেখা পালে? কোনটো নিৰ্বাচনী হিংসাৰ কেছ ৰেজিষ্টাৰ হ'ল? মোক আঙুলিয়াই দিয়ক আপোনালোকে যে এইটোৱেই নিৰ্বাচনী হিংসা হৈছিলে, এইটোৱেই জাতিগত সংঘৰ্ষ 2016ৰ পাছত হৈছে। এটাটো কেছ আপোনালোকে উলিয়াই দিয়ক। কিন্তু কংগ্ৰেছৰ যদি আপুনি আৰম্ভ কৰে, শেষ কৰিব নোৱাৰিম মই কৈ পেলাই। সমাগত আপোনাৰ উপনিৰ্বাচন, তাৰ প্ৰাক মুহূৰ্তত সাহসকৈ যেনেকে আদৰ্শিতা স্থাপন কৰিছে, তাৰ বিপৰীতে দেখা গৈছে বিৰোধীও আদৰ্শিতা স্থাপন কৰিছে। চামগুৰিত কি আদৰ্শিলা ৰাজনীতি চলিব নেকি? আধাৰশিলাটো উন্নয়নৰ ৰাজনীতি। আধাৰশিলাত কেতিয়াও কোনো বাধা দিব নোৱাৰে। আধাৰশিলা মানে উন্নয়ন। আধাৰশিলাটোতো এনেই কোনেও নকৰে। আজি ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বাধীন চৰকাৰ আছে। আজি পঞ্চদশ বিত্তীয় আয়োগৰ আধাৰশিলা আমিও কৰিছোঁ। যিবিলাক স্কিম চেংচন হৈছে, ৰাজ্যৰ উন্নয়নৰ ক্ষেত্ৰত হৈছে, আধাৰশিলা কৰা হৈছে। এইটো আধাৰশিলা এনেকুৱা নহয় যে এইটো নিৰ্বাচন কেন্দ্ৰিক। আধাৰশিলা কৰিবই লাগিব, কাৰণ চেংচন হৈ আছে, কাম আৰম্ভ কৰিব লাগিব। ৰাইজে কনষ্ট্ৰাকশ্যন কমিটিয়ে ৰৈ আছে কাৰোবাৰ এজনৰ দ্বাৰা আধাৰশিলা কৰিবৰ কাৰণে। কিন্তু কংগ্ৰেছে যিখিনি আধাৰশিলা ইয়াত কৰিছে, যিটো MP LED ফাণ্ডৰ পৰা যিকেইটা আধাৰশিলা কৰিছে, মই আজি এটা দেখি আচৰিত হৈছে, আপোনালোকক দেখুৱাম। আপোনালোকে দুখনমান আধাৰশিলাৰ ফটো ল'ব। তাত কোনো প্ৰাক্কলন মূল্যই নাই। কোন বৰ্ষৰ এইটো MP LED ফাণ্ডৰ পৰা চেংচন দিছে সেইটো কথাও উল্লেখ নাই। তেওঁলোকে দিছে এই ৰাস্তাটো আধাৰশিলা স্থাপন কৰা হৈছে অমুকৰ নেতৃত্বত। তেনেকৈ আধাৰশিলা মই প্ৰথমবাৰ জীৱনত দেখা পাইছোঁ। এইটো হ'ল তেওঁলোক নিৰ্বাচন কেন্দ্ৰিক। আমি নিৰ্বাচন কেন্দ্ৰিক আধাৰশিলা কৰা নাই। আমাৰ যদি ফলক চাই, তাত কিমান টকা প্ৰাক্কলন মূল্য আছে, কোনটো স্কিম হ'ব, কোনটো বছৰৰ চেংচন হ'ব, কোনটো ফাণ্ডৰ দ্বাৰা হ'ব, প্ৰত্যেকটো কথা তাত এটা এটাকৈ খোদিত হৈ আছে। সেইকাৰণে আধাৰশিলাৰ ৰাজনীতি, যিটো ভুৱা আধাৰশিলাৰ ৰাজনীতি, নিৰ্বাচনমুখী কেন্দ্ৰিক ৰাজনীতি, এইটো কংগ্ৰেছে কৰিছে, আমি কৰা নাই। আজি আমি চামগুৰি সমষ্টিত প্ৰায় 6টা জেগাত আমি বিভিন্ন পঞ্চায়তত পঞ্চদশ বিত্তীয় নিগমৰ অধীনত প্ৰায় 6টা স্কিমৰ আজি শিলান্যাস কৰোঁ। আৰু যিখিনি কাম আজি শিলান্যাস কৰা হয়, এই গোটেই কামখিনি চামগুৰিৰ উন্নয়নৰ ক্ষেত্ৰত বহুত দিনৰ প্ৰত্যাশিত, ৰাইজৰ প্ৰত্যাশিত কাম আছিলে। বহুতকেইটা প্ৰকল্প আজি উদ্বোধন কৰিলোঁ, শিলান্যাস কৰিলোঁ। তাৰে কাৰণে ৰাইজক জনাৰ কাৰণে। আৰু দ্বিতীয়তে চামগুৰি সমষ্টিৰ যি উপনিৰ্বাচন, আৰু উপনিৰ্বাচন অতি সোনকালে আমাৰ মাজত আহি আছে। আৰু এই উপনিৰ্বাচনক লৈ আমি ভাৰতীয় জনতা পাৰ্টী আৰু অসম গণ পৰিষদৰ যি মনোনীত প্ৰাৰ্থী, আমাৰ দলৰ পৰা অলৰেডি এতিয়ালৈকে হোৱা নাই যদিও এতিয়ালৈকে আমাৰ দলে অলৰেডি ঘোষণা কৰিছে ডিপ্লুৰঞ্জন শৰ্মা ডাঙৰীয়াক। আৰু ডিপ্লুৰঞ্জন শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত এইবাৰ আমি দুয়োটা দলে ইয়াৰ পৰা ইলেকশ্যন খেলিম। আৰু মই আজি বহুতখিনি সভা সমিতি কৰিলোঁ, ৰাইজৰ মই ভাল ৰেছপন্স দেখা পাইছোঁ। আৰু মই আশা কৰিছোঁ যে আমি আহিবলগীয়া দিনত আমি চামগুৰিৰ পৰা ভাল ফল এটা লাভ কৰিম। চামগুৰিত যিহেতু সংখ্যালঘু ভোটাৰে নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰে, তেনে ক্ষেত্ৰত কেনেধৰণৰ পৰিৱেশ বৰ্তমান দেখা গৈছে? ভাল পৰিৱেশ দেখা পাইছোঁ। এতিয়া মই চামগুৰি 2016ৰ পৰাই জানো। 2016ৰ পৰাই মই ইলেকশ্যন ইয়াৰ নিৰ্বাচন মই প্ৰত্যক্ষভাৱে জড়িত হৈ আছোঁ।
আৰু মই এটা কথাত নিশ্চিত যে এইবাৰ সংখ্যালঘুসকলৰ যি গতিত মই এবাৰ দেখা পাইছোঁ ৰাইজৰ যি উপস্থিতি আৰু ৰাইজৰ লগত যি কথা বতৰা পাতি যি গম পাইছোঁ, মই দেখিছোঁ ৰাইজ এইবাৰ পৰিৱৰ্তন এইকাৰণে হৈছে, ৰাইজ চৰকাৰৰ লগত থাকিব বিচাৰিছে, উন্নয়ন বিচাৰিছে, প্ৰত্যেকক উন্নয়ন লাগে। সেইকাৰণে তেওঁলোকৰ মই ভাবোঁ যে অহা দিনত এটা বেলেগ ধৰণৰ ৰিজাল্ট এটা আমি চামগুৰিৰ পৰা আশা কৰিছোঁ। সংখ্যালঘু ৰাইজে আপোনালোকক ভোট দি বিজয় কৰিলে, আপোনালোক কি ক'লে, কি হ'ল কিনো? হাৰিয়ানাত তেওঁলোকেতো হাৰিয়ানাত বম ফুটাবৰ কাৰণেও ৰখিব লৈছিলে, বম আনিও ৰাখিছিলে, মিঠাই খুৱাবৰ কাৰণে ৰাখিছিলে, মানুহক ক'ত ক'ত বম ফুটাব এয়াও প্লানিং কৰিছিলে। চাওক, 3 নম্বৰ বাৰৰ কাৰণে হাৰিয়ানাত চৰকাৰ আহিছে। কথাটো কি, এখন চৰকাৰক 3 নম্বৰ বাৰ ৰাইজে এখন চৰকাৰক আকৌ পুনৰ প্ৰতিষ্ঠালৈ আনিছে। কি কাৰণে? যে সেইখন চৰকাৰৰ কাম কাজ এণ্টি ইনকুম্বেঞ্চি অহা নাই, প্ৰ' ইনকুম্বেঞ্চি। সেইখন চৰকাৰৰ কাম কাজ ৰাইজ সন্তুষ্ট। সেইকাৰণে 3য়বাৰৰ কাৰণে এখন চৰকাৰ অহা বহুত দিগদাৰ। তাৰ পাছত ভাৰতীয় জনতা পাৰ্টীয়ে একক সংখ্যাগৰিষ্ঠতা লৈ পেলাই যিহেতু চৰকাৰ কৰিছে, কংগ্ৰেছেতো কৈ দিলে, এক্সিট পলেতো চৰকাৰ বনাই দিলে। এক্সিট পলেতো কংগ্ৰেছক একদম বহুত আসন দি ৰাতিপুৱাতো মিঠাইও খোৱালে, কিন্তু আহিলে জানো? কাৰণ ৰাইজে জানে, কাৰণ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত 3য়বাৰ ভাৰতবৰ্ষত চৰকাৰ হৈছে, কোনো মানুহ অপজিশ্যনত থাকিব নিবিচাৰে। হাৰিয়ানা নিৰ্বাচনৰ প্ৰভাৱ এইবাৰ চামগুৰিত পৰিব নে উপনিৰ্বাচন? হাৰিয়ানা নিৰ্বাচনৰ প্ৰভাৱ ডেফিনেটলি পৰিব। কিয় নপৰিব? যে হাৰিয়ানা নিৰ্বাচনত জিকাটো এটা ৰাইজৰ কাৰণে এটা আদৰ্শ নহ'ল জানো? আমাৰ কাৰণে হৈছে। তাৰ উপৰিও চামগুৰিৰ কাৰণে এইবাৰ গম পাব চামগুৰি ইলেকশ্যনটোত, কাৰণ চামগুৰিত বহু দিনৰ পৰা ৰাইজ বঞ্চিত হৈ আছে। লাষ্ট 10টা বছৰটো চামগুৰিত ৰাইজ অপজিশ্যনত আছে নে নাই? আৰু অপজিশ্যনত থাকিব নেকি ৰাইজ? আৰুতো অপজিশ্যনৰ ৰাইজ নাথাকে, কাৰণ ৰাইজৰো এটা নিজৰ চিন্তাধাৰা আছে। সেইকাৰণে কোনোবা এটা পাৰ্টি, কোনোবা এটা বংশ বা কোনোবা এটা পৰিয়ালৰ লগত চামগুৰি ৰাইজ এবাৰ নাথাকে। এইবাৰ চামগুৰি ৰাইজ উন্নয়নৰ লগত থাকিব। আমি এবাৰ উন্নয়নৰ ৰাজনীতি চামগুৰি সমষ্টিত কৰিছোঁ, উন্নয়নৰ ৰাজনীতি কৰিছোঁ, আৰু প্ৰকৃত সত্যাসত্য ৰাইজৰ আগত উদঙাই ৰাখিছোঁ। আমি ৰাইজক যদি কিবা এটা ক'ব পাৰিছোঁ, মুখ্যমন্ত্ৰীজনে কৰা ঘোষণা, মুখ্যমন্ত্ৰীজনে চেংচন কৰা আঁচনি, আৰু প্ৰত্যেকটো আঁচনি ৰাইজৰ লগত আছে, সময়ত আছে, সন্মুখত আছে, আৰু সম্পূৰ্ণ ট্ৰান্সপাৰেণ্ট। সেইকাৰণে এই গোটেইখিনি কথাৰ পৰা আমি জানো যে ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত চৰকাৰ এইকাৰণে ৰাইজে বিচাৰি আছে বাৰে বাৰে, যে প্ৰত্যেকটো কথা যি কয় সেইটো কৰে, ট্ৰান্সপাৰেণ্টত ৰাখে, চৰকাৰৰ প্ৰতি যিখিনি ৰাইজৰ প্ৰতি দায়বদ্ধতা চৰকাৰখনে দেখুৱায়, ৰাইজৰ মনৰ কথাখিনি কৰে। সেইকাৰণে সদায় চৰকাৰ 2বাৰ পৰা 3বাৰ হৈ আছে। প্ৰত্যেকখন দেখক, আপুনি মোক এটা উদাহৰণ দিয়ক, 2014ৰ পাছত ভাৰতবৰ্ষত কোনোখন কংগ্ৰেছৰ চৰকাৰ 2য়বাৰ ৰিপিট হৈছে? মোক এইটো দেখক। বোলে এইখন জেগাতে কংগ্ৰেছৰ চৰকাৰ আছে, 2nd টাইম ৰিপিট হৈছে, মোক কওকচোন কোনখন গভৰ্ণমেণ্ট আছে? কোনখন ৰাজ্যৰ এখন চৰকাৰ আছে যিখন ডাবল ৰিপিট হৈছে? কোনো এখনে নাই। এইকাৰণে নাই, ৰাইজৰ আস্থা কংগ্ৰেছৰ প্ৰতি নাই। কংগ্ৰেছে সুশাসন, কংগ্ৰেছে কৰা ৰাইজৰ কমিটমেণ্ট কেতিয়াও ৰাখিব নোৱাৰে। কিন্তু ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ কোনখন ৰাজ্যত নাই? ইউপিৰ নিচিনা ৰাজ্যত ৰিপিট হৈছে, মধ্যপ্ৰদেশৰ নিচিনা ৰাজ্যত 4ৰ্থবাৰৰ কাৰণে চৰকাৰ আহিছে, গুজৰাটত 5মবাৰৰ কাৰণে চৰকাৰ আহিছে, অসমত 2য়বাৰৰ কাৰণে চৰকাৰ আহিছে। প্ৰত্যেকখন ৰাজ্যতে ৰিপিট হৈছে, কাৰণ চৰকাৰখন যেতিয়া থাকে, যিকোনো এখন চৰকাৰৰ ৰিপিটেশ্যন আপুনি গম পাব ৰাইজৰ সেই চৰকাৰখনৰ প্ৰতি থকা ৰাইজৰ আস্থা, আৰু সেই ৰাইজে সেই চৰকাৰখনৰ পৰা পোৱা সুবিধা, এই 3টা কাৰণতে চৰকাৰ ৰিপিট হয়। এবাৰ চামগুৰি উপনিৰ্বাচন বিজেপিৰ দখলত অহাৰ সম্ভাৱনা কি? চামগুৰি কংগ্ৰেছৰ দুৰ্গ আছিলে, কংগ্ৰেছৰে ইয়াত বিধায়ক আছিলে, চামগুৰি কেতিয়াও বিজেপিৰ নাছিলে। যদি চামগুৰি কি হয় কি নহয় আমি ইলেকশ্যনৰ দিনাহে কথা পাতিম, ইলেকশ্যনৰ ৰিজাল্টৰ দিনাহে আমি চামগুৰিৰ বিষয়ে ক'ম। কিন্তু এটা কথা মই আজি ডেটত নিশ্চিত যে চামগুৰিত পৰিৱৰ্তন এটা হ'বই।